সিংলো ৱাটাৰফলৰ পৰা ওলাই এইবাৰ আমি যাত্ৰা কৰিলোঁ ওচৰতে থকা চৰাইদেউ মৈদাম চাবৰ বাবে। গাই প্ৰতি 20 টকাৰ টিকেট কাটি আমি প্ৰৱেশ কৰিলোঁ মৈদামৰ ভিতৰত। মই 2002 চনতে প্ৰথমবাৰলৈ মৈদাম চাবলৈ আহিছিলোঁ আৰু আজি 20 বছৰ পিছত মই ইয়াত পুনৰ এবাৰ আহি উপস্থিত হৈছোঁহি। ঠাইখনৰ যথেষ্ট ডেভেলপ হোৱা দেখিবলৈ পালোঁ। 2002 চনত আহোঁতে এই পকা আলিবোৰতো নাছিলেই, চাৰিওফালে জংঘলে আগুৰি আছিল। এতিয়াৰ পৰিৱেশটো দেখি সঁচাকৈ বহুত ভাল লাগিছিল। চাৰিওফালে ইমান চাফা হৈ আছে, মানুহে ফুৰিবৰ কাৰণে যথেষ্ট ভাল ঠাই হৈ পৰিছে এই ঠাইডোখৰ। তেতিয়া আহোঁতেতো আমি এই মৈদামৰ ওপৰত জঁপিয়াই ফুৰিছিলোঁ, কিন্তু আমাক গাৰ্ডজনে ক'লে যে আপোনালোকে মৈদামৰ ওপৰত নুঠিব। তাতে দেখিবলৈ পালোঁ এটা মৈদামৰ ভিতৰডোখৰ খান্দি থোৱা আছে, হয়তো খনন কাৰ্য চলোৱা হৈছিল, কিন্তু তেনেকৈ থৈ দিয়া হৈছে বৰ্তমানলৈকে। আৰু এটা কথা ভাল লাগিল, ঠাইডোখৰ পূৰা পৰিষ্কাৰ হৈ আছিল, ক'তো এটা প্লাষ্টিকৰ বা তেনেকুৱা পেকেট মই দেখিবলৈ নাপালোঁ। অৱশেষত মৈদাম চাই সন্ধিয়া হোৱাৰ আগে আগে আমি ঘৰলৈ উভতি আহিলোঁ।